সকলো বন্ধু বান্ধৱীলৈ নমস্কাৰ জনাইছোঁ। আজি চিম্পল লাইফষ্টাইল ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' আগবঢ়াই দিছোঁ। ভিডিঅ'টোত ব্যৰ্থতাই কেনেকৈ জীৱনত প্ৰভাৱ পেলায় তাৰ বিষয়ে আলোচনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰাৰ লগতে ছাইডত থকা বেল আইকনটো প্ৰেছ কৰিব। ব্যৰ্থতাক এক আশীৰ্বাদ বুলি ক'ব পৰা যায়, কিয়নো মানুহক বহু ক্ষেত্ৰতে মিছা দম্ভৰ আক্ৰান্ত মানুহক উচিত শিক্ষা দান কৰি তেওঁলোকৰ সেই ভ্ৰম সংশোধনত সহায় কৰে। ব্যৰ্থতাৰ ফলত বিভিন্ন সুযোগৰ নতুন দুৱাৰ আপোনাৰ আগত উন্মুক্ত কৰি দিব পাৰে আৰু আপোনাৰ আগত জীৱনৰ বাস্তৱ ৰূপ উপস্থিত কৰিব পাৰে। কিন্তু ব্যৰ্থতা আকৌ কেতিয়াবা অভিশাপ হৈও দেখা দিব পাৰে। সেইটো নিৰ্ভৰ কৰে ব্যক্তিজনৰ প্ৰতিক্ৰিয়াৰ ওপৰত। এই ক্ষেত্ৰত নিয়তিৰ এটা হাত বাউলি থাকে, তাত কোনো সন্দেহ নাই। প্ৰয়োজন মাথোঁ সেই নিয়তিকে মানি লৈ তাক নিজৰ লাভৰ ফালে গতি কৰা। সেই প্ৰতিক্ৰিয়াৰ ওপৰতেই নিৰ্ভৰ কৰে ব্যক্তি বিশেষৰ জীৱনধাৰা। এই পৃথিৱীত এনে কোনো মানুহ নাই যাৰ জীৱনত ব্যৰ্থতা নাই। জীৱনত অনেকবাৰ ব্যৰ্থতা আহে যদিও কেতিয়াও হতাশ হ'ব নালাগে। ব্যৰ্থতাৰ সংজ্ঞা দিবলৈ গ'লে এনেদৰে ক'ব পাৰি যে ব্যৰ্থতা হ'ল এনে এক মাপকাঠি যাৰ সহায়ত এজন মানুহে নিজৰ মানসিক দুৰ্বলতা উপলব্ধি কৰিব পাৰে আৰু নিজৰ সেই দুৰ্বলতাৰ কাৰণ বিচাৰি সংশোধনত সহায় কৰিব পাৰে। এনে পৰিপ্ৰেক্ষিতত ক'ব পাৰি যে ব্যৰ্থতা হৈছে এক আশীৰ্বাদ। ব্যৰ্থতাই মানুহক বহুতো আঘাত কৰে যদিও ই মানুহক জীৱন যুঁজত জঁপিয়াই পৰিবলৈ উদ্বুদ্ধ কৰে। অৱশ্যে ক'ব পাৰি যে যেতিয়া জীৱনত প্ৰথমবাৰৰ কাৰণে ব্যৰ্থতাৰ সন্মুখীন হ'ব লগা হয়, তেতিয়া হতাশাত ভুগিব লগা হৈ মনৰ সকলো আশা বিসৰ্জন দিব লগা হয়। বহু ক্ষেত্ৰত দেখা যায় এই সুযোগক বহু মানুহেই কামত লগাব নোৱাৰে। যি মানুহৰ মাজত প্ৰতিভা বা নেতৃত্ব দানৰ ক্ষমতা সুপ্ত থাকে, তেওঁ কেতিয়াও ব্যৰ্থতাত ভাগি নপৰে বা উদ্যম হেৰুৱাই নেপেলায়। আপুনি যদি কোনো কামত ব্যৰ্থ হয় তেন্তে তাৰ বাবে বিষণ্ণ হৈ বহি নপৰি মনে মনে আনন্দিত হওক, কাৰণ সেই ব্যৰ্থতাই আপোনাৰ জীৱনৰ গতিপথ সলনি কৰি সাফল্য অৰ্জনত সহায় কৰিব পাৰে। আপুনি যদি আপোনাৰ জীৱনত বাৰে বাৰে ব্যৰ্থতাই দেখা দিয়ে তেন্তে নিশ্চয়কৈ জানিব আপোনাৰ মাজত এজন প্ৰতিভাশালী মানুহৰ বীজ অংকুৰিত হ'বলৈ লৈছে। ইয়াক আপুনি যত্ন সহকাৰে ডাঙৰ দীঘল হ'বলৈ দিয়ক। আপোনাৰ ব্যক্তিগত সাফল্যই নিশ্চয়কৈ আপোনাক সৰ্বোচ্চ শিখৰত বহুৱাব। প্ৰকৃতিয়ে প্ৰায়ে মানুহক নানা বাধা দি আগুৱাই যোৱাৰ বাটত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে আৰু চাব বিচাৰে সেইসকল মানুহৰ মাজৰ পৰানো কোন কোন যুঁজিবলৈ আহে। এই পৰীক্ষাত যিসকল সফল হয় তেওঁলোকে এই সফলতাৰ শিখৰত উঠি সভ্য জগতৰ মানুহক নেতৃত্ব দান কৰে। জীৱনৰ বাটত আপুনি যদি কোনো বাধাৰ সন্মুখীন হয় তেনে স্মৰণ কৰিব যে প্ৰতিটো বাধাৰ মাজতে লুকাই থকা সমান পৰিমাণৰ উদ্গতিৰ বীজ, যাক অংকুৰিত কৰাটো নিজৰ কৰ্তব্য। জন্মৰ পৰাই মৃত্যু পৰ্যন্ত জীৱন সঁচাকৈ এটা চেলেঞ্জ। এই বিশ্বত মানুহৰ কিছুমান ভুল স্বীকাৰ কৰি লয়, যদিহে মানুহজন পৰাজয় স্বীকাৰ কৰি লোৱা বিধৰ নহয়। কিন্তু পৰাজয় স্বীকাৰ কৰি পলায়ন কৰা মানুহক সময় কেতিয়াও ক্ষমা নকৰে। জীৱনৰ মূল প্ৰতিপাদ্য আৰু মূল উদ্দেশ্য হ'ল যি জয়ী তেওঁ কেতিয়াও পলাবলৈ চেষ্টা নকৰে আৰু যিজনে পলাবলৈ বিচাৰে তেওঁ কেতিয়াও জয়ী হ'ব নোৱাৰে। প্ৰকৃতিয়ে আচলতে সেইসকলকে সহায় কৰে যিসকলে ব্যৰ্থতাক চিনি নাপায় আৰু অসম্ভৱ বুলি একো নাথাকে। যিজন মানুহে কয় এই কাম কৰিব পৰা নাযাব বুলি, আচলতে তেওঁৰ সন্মুখৰ আটাইবোৰ দুৱাৰ বন্ধ কৰি দিয়ে। আৰু যিজন মানুহে সফলতা অৰ্জন কৰে তেওঁ প্ৰকৃতিৰ নিয়ম অনুযায়ী আগুৱাই যায়, ফলত সফলো হয়। ভাগ্যই মানুহক আমাৰ সতে বিচিত্ৰ খেলা খেলে আৰু ভাগ্যই তেওঁলোককহে সহায় কৰে যিসকলে ভাগ্যৰ সহায়ত মানি ল'বলৈ অস্বীকাৰ কৰে। আমি এটা কথাই স্পষ্টকৈ জনা উচিত যে এই পৃথিৱীত ব্যৰ্থ বুলি একোৱেই নাই, কিয়নো এজনৰ কাৰণে যিটো ব্যৰ্থ হিচাপে পৰিগণিত হয় সেইটো বহুতৰ কাৰণে ব্যৰ্থতা নহ'বও পাৰে। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে সেইটো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু মোৰ আহি থকা নতুন নতুন ভিডিঅ'সমূহ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।